মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ প্ৰথমটো অধ্যায় আমাৰ চাৰিওকাষৰ বস্তুবোৰ পাঠটিৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। অনুশীলনী 12 নম্বৰ পৃষ্ঠাৰ প্ৰথম প্ৰশ্নটো হৈছে তলৰ উষ্ণতাবিলাক চেলচিয়াছত প্ৰকাশ কৰা। তোমালোকৰ লগত মই উষ্ণতা কেলভিন আৰু চেলচিয়াছ স্কেলত কিদৰে প্ৰকাশ কৰিব পাৰি সেই বিষয়ে এটি ভিডিঅ'ত ইতিমধ্যে আলোচনা কৰিছোঁ। তোমালোকে যদি ভিডিঅ'টো এতিয়াও চোৱা নাই তেন্তে ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, তাত গৈ চাব পাৰিবা। এতিয়া প্ৰশ্নটোলৈ আহিছোঁ। আমাক দিয়া আছে 293 কেলভিন। মনত ৰাখিবা, কেলভিনৰ পৰা চেলচিয়াছ স্কেললৈ নিবলৈ হ'লে আমি 273 বিয়োগ কৰিব লাগে। গতিকে 293 পৰা 273 বিয়োগ কৰিলে আমি পাম 20 আৰু ইউনিট অৰ্থাৎ এককটো হ'ব ডিগ্ৰী চেলচিয়াছ। গতিকে 293 কেলভিন যদি আমি চেলচিয়াছলৈ নিবলৈ হয় তেতিয়া আমি পাম 20 ডিগ্ৰী চেলচিয়াছ। ঠিক সেইদৰে দ্বিতীয়টো দিয়া আছে 470 কেলভিন। 470ৰ পৰা 273 বিয়োগ কৰিলে আমি পাম 197 ডিগ্ৰী চেলচিয়াছ। 2 নম্বৰ প্ৰশ্নটো হৈছে তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা। প্ৰথমটো দিয়া আছে 25 ডিগ্ৰী চেলচিয়াছ। আমি জানো যে চেলচিয়াছৰ পৰা কেলভিনলৈ নিবলৈ 273 যোগ কৰিব লাগে। গতিকে 25ৰ লগত 273 যোগ কৰিলে হ'ব 298 আৰু ইউনিটটো হ'ব কেলভিন। ঠিক সেইদৰে বি নম্বৰত আমাক দিছে 373 ডিগ্ৰী চেলচিয়াছ। 373 প্লাছ 273 আমি পাম 646 কেলভিন, অৰ্থাৎ 373 ডিগ্ৰী চেলচিয়াছ উষ্ণতা কেলভিন স্কেলত প্ৰকাশ কৰিলে হ'ব 646 কেলভিন। 3 নম্বৰ প্ৰশ্নটো হৈছে কাৰণ দৰ্শোৱা। ইয়াত প্ৰথমটো দিয়া আছে খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়। নেফথেলিন বল তোমালোকে দেখিছানে বাৰু? এই ছবিখনত যে দেখিছা এইবোৰ নেফথেলিন বল হয়। আমি কাপোৰৰ মাজত নেফথেলিন বল ৰাখি থওঁ যাতে আমাৰ কাপোৰবোৰ নষ্ট হৈ নাযায়। এতিয়া খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হৈ যায়। ইয়াৰ কাৰণটো হৈছে সাধাৰণ উষ্ণতাত নেফথেলিন বল এটা ঊৰ্ধ্বপাতন প্ৰক্ৰিয়াৰ জৰিয়তে কঠিনৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ ৰূপান্তৰ কৰে। তাৰ মানে জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ কঠিনৰ পৰা গেছীয় অৱস্থালৈ যায়। সেইবাবে খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হৈ যায়। 2 নম্বৰ প্ৰশ্নটো দিয়া আছে দূৰৰ পৰাই আঁতৰৰ গোন্ধ পোৱা যায়। ইয়াৰ উত্তৰটো হ'ব আঁতৰৰ কণিকাবোৰ দ্ৰুত গতিত বায়ুৰ কণিকাৰ লগত মিহলি হৈ খুব বেগত চাৰিওফালে গতি কৰে। সেইবাবে দূৰৰ পৰাই আঁতৰৰ গোন্ধ পোৱা যায়। 4 নম্বৰ প্ৰশ্নটো হৈছে কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ ঊৰ্ধ্বক্ৰমত সজোৱা, মানে আকৰ্ষণ বল কমৰ পৰা বেছিলৈ সজাব দিছে। পদাৰ্থকেইটা দিয়া আছে পানী, চেনি আৰু অক্সিজেন। ইয়াত আকৰ্ষণ বল আটাইতকৈ কমকৈ আছে অক্সিজেনত, তাৰপিছত আহিব পানী আৰু আটাইতকৈ বেছি আকৰ্ষণ বল আছে চেনিত। সেয়েহে ঊৰ্ধ্বক্ৰমত সজালে হ'ব অক্সিজেন, পানী আৰু চেনি। পিছৰ প্ৰশ্নটোত দিয়া আছে তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি? এতিয়া পানীৰ ভৌতিক অৱস্থা তিনিটা আমি জানো। এইকেইটা হৈছে গোটা, জুলীয়া আৰু গেছীয়। আমাক দিছে 25 ডিগ্ৰী চেলচিয়াছ। উত্তৰটো হ'ব 25 ডিগ্ৰী চেলচিয়াছত পানী তৰল অৱস্থাত থাকে বা জুলীয়া অৱস্থাত থাকে। দ্বিতীয়টো হৈছে 0 ডিগ্ৰী চেলচিয়াছ। 0 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত পানী বৰফ হৈ থাকে কিন্তু গলিবলৈ আৰম্ভ কৰে। গতিকে 0 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত পানী গোটা আৰু তৰল দুয়োটা অৱস্থাতে পোৱা যায়। তৃতীয়টো দিছে 100 ডিগ্ৰী চেলচিয়াছ। 100 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত পানী তৰল আৰু গেছীয় দুয়োটা অৱস্থাতে পোৱা যায়। নেক্সট প্ৰশ্নটোলৈ আহিছোঁ। যুক্তি দৰ্শাই ব্যাখ্যা কৰা। সাধাৰণ উষ্ণতাত পানী জুলীয়া। ইয়াৰ দুটা কাৰণ আমি লিখিম। সাধাৰণ উষ্ণতাত পানী জুলীয়া কাৰণ
সাধাৰণ উষ্ণতাত পানীৰ নিৰ্দিষ্ট আয়তন আছে কিন্তু নিজা আকৃতি নাই যি পাত্ৰত ৰখা হয় তাৰে আকৃতি লয় আৰু দ্বিতীয় কাৰণটো হৈছে পানীৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বল কম হোৱাৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ বৈ যাব পাৰে সাধাৰণ উষ্ণতাত লুৰ আলমাৰিটো কঠিন ইয়াৰ দুটা কাৰণ আমি লিখিম প্ৰথমটো সাধাৰণ উষ্ণতাত লুৰ আলমাৰিটোৰ নিৰ্দিষ্ট আকৃতি আৰু স্থিৰ আয়তন আছে আৰু লুৰ আলমাৰীৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বল খুব বেছি আৰু সেইবাবে লুৰ আলমাৰিটো দৃঢ় হয় 7 নম্বৰ প্ৰশ্নটো হৈছে 273 কেলভিন উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয় ইয়াৰ উত্তৰটো হ'ব 273 কেলভিন উষ্ণতাত বৰফৰ কণিকাবোৰৰ তুলনাত পানীৰ কণিকাবোৰত অধিক পৰিমাণৰ তাপশক্তি নিহিত হৈ থাকে সেইবাবে একে উষ্ণতাত বৰফে পানীতকৈ বেছি ঠাণ্ডা কৰে উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব পানীৰ ভাপে বেছিকৈ পুৰিব কাৰণ 100 ডিগ্ৰী সেলসিয়াছ উষ্ণতাত পানীৰ কণিকাবোৰৰ তুলনাত জলীয় ভাপৰ কণিকাবোৰত অধিক পৰিমাণৰ শক্তি নিহিত হৈ থাকে 9 নম্বৰত দিয়া আছে অৱস্থাৰ পৰিৱৰ্তন দেখুৱাই তলৰ চিত্ৰত A B C D E আৰু F ৰ নাম দিয়া ইয়াত এখন চিত্ৰ দিয়া আছে চিত্ৰখন চাই আমি উত্তৰসমূহ লিখি যাব লাগিব A দিয়া আছে গুটাৰ পৰা জুলীয়া হোৱা প্ৰক্ৰিয়াটো আমি গলন বুলি কওঁ গতিকে A নম্বৰটো হ'ব গলন B টো চোৱা ইয়াত দিয়া আছে জুলীয়াৰ পৰা গেছ আমি জানো যে জুলীয়াৰ পৰা গেছ হোৱা প্ৰক্ৰিয়াক বাষ্পীভৱন বুলি কয় হেহে B টো হ'ব বাষ্পীভৱন C সুধিছে গেছৰ পৰা জুলীয়া হোৱা প্ৰক্ৰিয়াটোৰ নাম গেছৰ পৰা জুলীয়া হোৱা প্ৰক্ৰিয়াক ঘনীভৱন বোলা হয় D দিয়া আছে জুলীয়াৰ পৰা গুটা এই প্ৰক্ৰিয়াক আমি স্ফটিকীকৰণ বুলি কওঁ E টো চোৱা গুটাৰ পৰা গেছীয় অৱস্থালৈ গৈছে এই প্ৰক্ৰিয়াটোক ঊৰ্ধ্বপাতন বুলি কয় ঠিক সেইদৰে গেছৰ পৰা গুটা হোৱা প্ৰক্ৰিয়াকো ঊৰ্ধ্বপাতন বোলা হয় গতিকে E আৰু F দুয়োটাই ঊৰ্ধ্বপাতন হ'ব ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোকে প্ৰশ্ন উত্তৰসমূহ বুজি পাইছা পৰৱৰ্তী ভিডিঅ'ত আমি পিছৰ পাঠসমূহ আলোচনা কৰিম ধন্যবাদ